অ' খুৰীদেউ দেখিছেনে তামোলখন মুখত ভৰাই লৈছোঁ এনেকৈ চিঞৰি চিঞৰি যাম কোনোবা দিন দেই বহুত সোনকালে যাম যেন পাইছোঁ এনেকুৱা অৱস্থা হ'লে যাম খুৰীদেউ আহিব আৰু আমাৰ ঘৰলৈ তেতিয়া দেই নাপায় দেই এনেকৈ ক'বলৈ ক'ব নাপায় বাৰু তথাপিও কি কৰিব কেতিয়াবা ওলাই যায় জানেনে মুখৰ পৰা এইবিলাক কথা আৰু সেই নহয় খুৰীদেউ এইফালে আমাৰ ওচৰ চুবুৰীয়াৰ কথাটো গম পাইছেনে বাৰু আপুনি কিনো নাপাওঁ নহয় আনৰ কথা ক'ব নাপায় পিছে বেলেগৰ কথা পাতিব নাপায় হয় কিন্তু চবেই পাতে জানেনে খুৰীদেউ অকল আমি দুজনী নহয় কিয়নো লোকৰ কথা পাতোতে অলপ ৰস বোলা বস্তুটো বেছিকৈ পায় জানেনে অলপ বেলেগে আমেজ পায় হয় নাই ভালো লাগে হয় নাই কথা পাতি সেইকাৰণে আপোনাৰ ওচৰত এইবিলাক চুপুতি কৰিবলৈ আহি থাকোঁ যি হ'লেও মানুহ জীয়াই থাকিলে মনটো ফূৰ্তি কৰি থাকিব লাগে হয় নাই মইতো ভাবোঁ সেইকাৰণে মইতো আৰু মনটো ভাল লগাবৰ কাৰণে যদি সেইকণ পাতিব লাগে পাতি দিওঁ মতে একো নহয় কিবা হ'লে দেখা যাব আৰু হয় নাই হয়তো নোহোৱাটোহে ক'ব নাপায় হোৱাখিনি চব ক'ব পাৰে সেইবুলি কৈ এতিয়া কথাটো ক'বলৈ চান্সটো পাওঁ হয় নাই কৈ দিওঁ লোকৰ কথা চবেই পাতে ভাবিছেনে আপুনি নাপাতে বুলি চবেই পাতে কিন্তু আমি পাতোঁতেহে কৈছোঁ এতিয়া যে আমি পাতিছোঁ বুলি বেলেগেতো মনে মনে যে কিমান পাতে সেয়া মোৰ ঘৰৰ পৰা মাতটো আহিবলৈ হ'ল দেই শুনিলেনে মই আহি পিনে আপোনাক কৈ আছোঁ দেই কাইলৈ কৈ আছোঁ কথাটো কি হৈছে বৰ ডাঙৰ কথা জানেনে বৰ ডাঙৰ কথা খুৰীদেউ যাকে তাকে কৈ নুফুৰিব আকৌ কাকো নক'ব মই আপোনাকহে ক'ম দেই বাৰু ঠিক আছে মই কৈছোঁ দেই মোক ঘৰৰ পৰা মাতি আছে ঠিক আছে